হেল্ল' গাইজ, প্ৰথমতে আপোনালোক সকলোকে বিজেপি আছাম জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। আছাম গভ গ্ৰেড 3 ৰিকুৱাৰমেণ্ট 2022 এপ্লাই অনলাইন ফৰ 13,141 ভেকেঞ্চি। অৰ্থাৎ অসম চৰকাৰে 13,141টা পদত চাকৰি ওলাইছে। চ' মই এতিয়া আপোনালোকক এই পদসমূহৰ কেনেধৰণৰ পদ আছে আৰু ইয়াৰ পদসমূহৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন অৰ্থাৎ অৰ্হতাৰ প্ৰয়োজন আৰু ইয়াৰ অনলাইন এপ্লাইৰ লাষ্ট ডেট কেতিয়া আৰু অনলাইন এপ্লাইৰ ষ্টাৰ্টিং ডেট কেতিয়া আৰু ইয়াৰ এজ লিমিট কিমান সকলো ধৰণৰ ডিটেইলছ আপোনালোকক কৈ যাম। চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আছাম গভ গ্ৰেড 3 ৰিকুৱাৰমেণ্ট 2022 আৰু ইয়াৰ প্ৰথম পদটো হ'ল ইয়াত দিছে কেটেগৰী 1 আৰু পদসমূহ হৈছে একাউণ্টেণ্ট /কেচিয়াৰ /JR এছিষ্টেণ্ট অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট LDA ষ্টেচনগ্ৰাফাৰ এটচেট্ৰা আৰু ইয়াৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 8,331টা। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ অৰ্হতা বিচাৰিছে বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট। আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, অৰ্থাৎ আপোনালোকে কমাৰ্চ বা আৰ্টছ, আপোনালোকৰ ছায়েন্সৰ যিকোনো হ'ব পাৰে আৰু আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু অথবা আপোনালোকৰ ডিপ্ল'মা অফ মিনিমাম 6 মান্থ ডিপ্ল'মা লাগিব। আৰু ছেকেণ্ডটো হৈছে কেটেগৰী 2, এইটো হৈছে ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিষ্টেণ্ট আৰু ছইল কনভাৰ্জন ফিল্ড ৱৰ্কাৰ অৰ্থাৎ JR লাগিব আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। আৰু ইয়াৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে, মুঠ পদ আছে 3,690টা। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব আৰু ফৰ পোষ্ট লাইক লেবৰেটৰী এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট এণ্ড ফটোগ্ৰাফাৰ এছিষ্টেণ্ট কেণ্ডিডেট উইথ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰীটো আপোনাৰ এইকেইটা পোষ্টৰ বাবে আপোনালোকৰ ছায়েন্সৰ হ'ব লাগিব, ষ্ট্ৰীমটো ছায়েন্সৰ লাগিব। আৰু 3 নম্বৰটো হৈছে কেটেগৰী 3 আৰু এইটো হৈছে ড্ৰাইভাৰ আৰু ইয়াৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 1,120টা। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হ'লেও হ'ব আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। আৰু এতিয়া ইয়াৰ এজ লিমিট ধৰিছে, অৰ্থাৎ বয়সৰ সীমা ধৰি দিছে আৰু আপোনালোকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই বয়সটো আপোনালোকৰ 2022 চনৰ 1 জানুৱাৰীলৈকে হ'ব লাগিব। আৰু এজ ইলেকশ্যন দিছে SC আৰু ST কেণ্ডিডেটৰ ক্ষেত্ৰত 5 বছৰ আছে এজ ইলেকশ্যন, OBC MOBCৰ ক্ষেত্ৰত 3 বছৰ আছে আৰু এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ ক্ষেত্ৰত 2 বছৰ আছে আৰু PWD কেণ্ডিডেটৰ ক্ষেত্ৰত 10 বছৰ আছে। আৰু এপ্লিকেশ্যন ফিজ দিছে ধৰি দিছে আপোনাৰ UR OBC আৰু MOBC কেণ্ডিডেটৰ ক্ষেত্ৰত 350 টকা, SC আৰু ST প্লেন আৰু ST হিলছৰ ক্ষেত্ৰত 250 টকা। ইয়াৰ অনলাইন এপ্লাইৰ ষ্টাৰ্টিং ডেট 11 এপ্ৰিল 2022 চন অৰ্থাৎ আজিৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 মে 2022 চন। আৰু ইয়াৰ অনলাইন এপ্লাইৰ লিংক হৈছে অফিচিয়েল ৱেবছাইটৰ লিংক হৈছে www.assam.gov.in আৰু এটা আছে www.sebaonline.organization। চ' আপোনালোকৰ মই এই ৱেবছাইটকেইটাৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে যিসকল কেণ্ডিডেটে ইলিজিবল আৰু দিবলৈ আপোনালোকে পোষ্টৰ এপ্লাই কৰিবলৈ ইচ্ছা কৰে তেওঁলোকে অনলাইন এপ্লাই কৰি ল'ব। চ' আজিলৈ বাই, জয় অসম।